ভোমৰা ব্ৰিজৰ ওপৰত আছোঁ এতিয়া গৈ আছোঁ তেজপুৰ এখন কলীয়া ভোমৰা এখন কলীয়া ভোমৰা গণেশ ঘাট এইফালে বা ক'ত যাব পাৰি এতিয়া নোসোমাব লিখা আছে আইন মতে Hey guys, namaskar again to the new vlog from ইয়াতে গৈ আছোঁ আমি দেৰি হ'ল আগৰ ব্লগটোত মই কৈছোঁৱেই অলৰেডি এতিয়া গৈ আছোঁ অগ্নিগড় ধুনীয়া ব্লগ পাব ধুনীয়া ভোমৰা পাহৰিলোঁ আৰু এটা বস্তু চাওকচোন পানী চাওক এনেকুৱা পানী আছে কিমান দিনৰ পৰা পানী হৈ আছে মোক পোৱাই নাই কিমান দিন কিন্তু আৰু 2 মাহ 3 মাহৰ কাৰণে পানী নুঠুকায় এই মানুহখিনি কেনেকুৱা কষ্ট হৈ আছে সিহঁতেহে জানিব দেখিয়ে বেয়া লাগে মানুহে ক'ত আছে পানীটো সহজে নুশুকাব আৰু ডাইৰেক্ট ব্ৰহ্মপুত্ৰ পানীটো ওচৰতে ব্ৰহ্মপুত্ৰটো আছে ডাইৰেক্ট ফাইনেলি পাই গ'লোঁ অগ্নিগড় তো অগ্নিগড় বহুত দিনৰ পৰা নাম শুনি আহিছিলোঁ তো আজি পাই গ'লোঁ অগ্নিগড় বলক এতিয়া অগ্নিগড়ৰ ভিতৰলৈ সোমাইছোঁ এবাৰ তো আমাৰ আহোঁতে দেৰি হ'ল বাৰু তো এতিয়া গৈ আছোঁ ওপৰলৈ তাৰপিছত চাওঁ বেছি টাইম থাকিব নোৱাৰোঁ ইয়াতে বহুত দূৰ যাব আছেতো তো বলক ফাইনেলি গৈ আছোঁ ওপৰত এতিয়া বহুত দেৰিকৈ প্ৰায় 4:30 বজাত ওপৰত গৈ আছোঁ মজা স্পিকাৰ লাগি আছে ধুনীয়া ধুনীয়া গান চান লাগি আছে তো ওপৰত গৈ থাকোঁ অলপ ওপৰৰ পৰা আহি আছে তো ওপৰত কিবা আছে গৈ আছোঁ এতিয়া আমি এইটো হৈছে ব্ৰহ্মপুত্ৰ চাই লওক একদম মজাকৈ এইবিলাক ব্ৰহ্মপুত্ৰ চৰণী বুলি কয় চৰণী মানে হৈছে বালিশ্বৰ মাজৰখিনি যেতিয়া বালি হৈ থাকে ক'ৰবাত বালি না মেটেকা মেটেকা নট বালি পাই গ'লোঁ ওপৰত এইটোৱে আছে তো এইফালে নুমি যাব পাৰি এবাৰ তো চাই লওঁ বাৰু ওপৰত চাওঁচোন বাৰু ভিউ এটা চাই লওক কি নেক্সট লেভেল ভিউ এইখন কলীয়া ভোমৰা এইখন কলীয়া ভোমৰা মজা লাগে মজা ভিউ বঢ়িয়াকৈ ভিউ এটা চাই লওক এইফালে কি আছে এইফালে আছে তেজপুৰ চহৰখন আছে ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া গৈ থাকোঁ আৰু ইয়াতে দুটামান কিবা কানি চাব লগা আছে তো সেই দুটা চাই লৈ ভিতৰত নোসোমাব লিখা আছে আইন মতে দণ্ডনীয় নহ'বা আৰে কেনা কিয়া চাহতে হো এয়া সৰি মই জমনি দিছোঁ আইন মতে দণ্ডনীয় হ'বা ইয়াৰে ভিতৰত সোমালে এই শিৱ আৰু হেৰিৰ যুদ্ধ কৃষ্ণৰ যুদ্ধ এই হৰহৰি যে হেৰিখন আছিলে নাটখনি মই সেইদিনা চাইছিলোঁ বাৰু এইটো লিখা হৈছে এইটো হৰহৰ যুদ্ধ এইখন তো ইয়াতে ঘূৰি আছোঁ অকণমান তো আৰু এইটো এইখিনি চিত্ৰলেখা এইটো লিখা আছে ইয়াৰ ভিতৰত সোমাব বুলি লিখা আছে তো নামটো মই পাহৰি গ'লোঁ এই তলত লিখা আছে ক'ত এই তলত গন্ধৰ্ব বিবাহ বুলি লিখা আছে এইটো উষা আছিল চাগে উষা আৰু মই পাহৰি থাকিলোঁ সেইদিনা চাইছিলোঁ বাৰু এইটো চিত্ৰলেখা আছিল চাগে এইটো এই কিনাৰত থকাটো চিত্ৰলেখা আছিলে চাগে অনিৰুদ্ধ হৰণ চিত্ৰলেখা এনেকৈ হৰণ কৰিছিল এইটো পুৰা হিষ্টৰিকেল পাৰ্ক এখন মই নাম কৈছিলোঁ যে এইটো হৈছে অনিৰুদ্ধ আৰু উষা বান ৰজাৰ জীয়ৰী আছিল উষা আৰু কিনাৰত চিত্ৰলেখা
গণেশ ঘাট পাই গ'লোঁ তো এবাৰ ইয়াতে সোমাই দিওঁ শ্ৰী গণেশ ঘাট তেজপুৰৰ বিখ্যাত টুৰিষ্ট প্লেচ এটা ধুনীয়াকৈ আহিব পাৰি ইয়াতে ফটো চটো উঠিব পাৰি তো ইয়াৰ পৰা ওলাই দিলোঁ তো অলপ যাওঁ আহা তো ইয়াৰ পৰা গৈ থাকোঁ ভাবিলোঁ ইয়াতো এবাৰ সোমাই দিওঁ তো সোমাই দিলোঁ আহি ভালেই লাগে চিত্ৰলেখা পাৰ্ক এইখন তেজপুৰৰ চিত্ৰলেখা মানুহ চাপ নাই টিকেট কাটি আছে চাওকচোন মানুহ মাই গড মজা এটা আল্টিমেট লাগে তো চিত্ৰলেখাৰ পৰাই ভিডিঅ'টো এণ্ড কৰিলোঁ ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আকৌ লগ পাব এটা নতুন ব্লগৰ সৈতে আজিলৈ বাই বাই নগাঁৱৰ ব্লগটো আগৰ যোনে যোনে আগৰ ব্লগটো চোৱা নাই আগৰ ব্লগটো চাব নগাঁৱৰ ব্লগটো দেখাব আজিলৈ বাই বাই